হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। এয়া আমি আহিছোঁ বজাৰলৈ। কিহৰ বজাৰ গমেইতো পাইছে, যিহেতু পূজাৰ ছিজন, সেইবাবে অলপ বজাৰৰ ফালে আহিলোঁ। কিবা কিবি বস্তু লাগে, সেইকেইটা ল'বলৈ। চাই থাকিব। এয়া দোকানত আহিছোঁ আৰু কাপোৰ দেখাবলৈ গৈছোঁ, যিহেতু আমাৰ ভাগিন কেইটাৰ বাবে চাবলৈ আহিছোঁ। এয়া যিহে দাম কৈছে নহয়, দাম চাই মানে কাপোৰ নিকিনো লাগি যায়, যিহেতু পূজাৰ বতৰ ল'বই দিয়কচোন। এয়া চাই থাকিব, কোনযোৰ ল'লোঁ কোনযোৰ নল'লোঁ পিছত ক'ম বাৰু। আজি যিহেতু বহুত ৰ'দ দিছে, সেইবাবে বহুত গৰম পৰিছে। আমি অ'তকৈ কেইবাখনতো সোমাই কেনে এনেকৈ ঘূৰি আহি আছোঁ। গৰমত মানে মানুহ অৱস্থা নাই, নগ'লেহে নহয়। যিহেতু বস্তুকেইটা বহুত প্ৰয়োজনীয় হয়, সেইবাবে যাবই লাগে, সৰু সুৰা বস্তু যিহেতু। আৰু বাকী চব্জি বজাৰবোৰ দেখুৱাব নহ'ল, যিহেতু বহুত গৰম পৰিছে, সেইবাবে আকৌ আহিলোঁ আমি চব্জি বজাৰ কৰিবৰ বাবে। প্ৰথমতে আলু লৈছোঁ। এয়া আলু, এইটো দেখিছেনে মোটা হ'বনে? অঁ বঢ়িয়া হ'ব। কি আনিছোঁ এইটো দেখাই দিম বা তিনযোৰ এইটো হৈছে আমাৰ ভাগিনটো। ভালকৈ দেখাইছোঁ, পাল্টাই হৈছে পাল্টাই হৈছে। তাৰপিছত আৰু এইযোৰ জিন্সৰ হেৰি আৰু স্পৰ্টিংটো, তাৰপিছত এইযোৰ দেখাই দিম, এইযোৰ মইনাৰ কাৰণে। এইযোৰ গোটেইকেইটা। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই, আজিলৈ মানে